নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা চৰকাৰী বিভাগৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন আপোনালোকে পাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। RBI অফিচাৰ গ্ৰেড বি ৰিক্ৰুটমেণ্ট 2025 120 পোষ্ট অনলাইন এপ্লাই। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা পদ মুকলি হৈছে। টোটেল পোষ্ট আছে 120টা আৰু অনলাইন যোগে ইয়াত আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ 2025। RBI অফিচাৰ গ্ৰেড বি ৰিক্ৰুটমেণ্ট 2025 Number 1 অফিচাৰ ইন গ্ৰেড বি ডিআৰ জেনেৰেল। নাম্বাৰ অফ পোষ্ট 83 পোষ্ট 83টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে ইয়াত। আনৰিজাৰ্ভৰ কাৰণে 35, SCৰ কাৰণে 15 আৰু STৰ কাৰণে 6টা পদ আছে। OBCৰ কাৰণে 19 আৰু EWSৰ কাৰণে 8টা আছে। আৰু 2 নম্বৰটো হৈছে অফিচাৰ ইন গ্ৰেড বি ডিআৰ DEPR। নাম্বাৰ অফ পোষ্ট 17। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 6টা আৰু SCৰ কাৰণে 4টা, STৰ কাৰণে 4টা, OBCৰ কাৰণে 2টা আৰু EWSৰ কাৰণে 1টা। অফিচাৰ ইন গ্ৰেড বি ডিআৰ DSIM পোষ্ট আছে 20টা আৰু আনৰিজাৰ্ভৰ কাৰণে 10টা, SCৰ কাৰণে 2টা, STৰ কাৰণে 4টা, OBCৰ কাৰণে 3টা আৰু EWSৰ কাৰণে 1টা। দৰমহা স্কেলটো হৈছে 78,450 পৰা 14,1600লৈকে। আৰু ডিআৰ আৰু বাকী আদাৰ এলাউন্সবিলাক থাকিব লগতে। আৰু এজ লিমিট দিয়া আছে ইয়াত 21 বছৰৰ পৰা 30 বছৰ বয়সৰ সময়সীমা হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে ইয়াত। SC STৰ বাবে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD OBCৰ কাৰণে 13 বছৰ, PWD SC STৰ কাৰণে 15 বছৰ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত। অফিচাৰ গ্ৰেড বি ডিআৰ জেনেৰেলৰ কাৰণে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ইকুইভেলেণ্ট টেকনিকেল অৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন উইথ মিনিমাম 60%। মিনিমাম 60% মাৰ্ক বিচাৰিছে আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু যিসকল SC ST বা PWD হয় তেওঁলোকৰ 50% মাৰ্কছ থাকিলে হ'ব। আৰু পষ্ট গ্ৰেজুৱেশ্যন যদি আছে তেনেহ'লে 55% মাৰ্ক হ'লে হৈ যাব। আৰু অফিচাৰ গ্ৰেড বি ডিআৰ DEPR কাৰণে বিচাৰিছে MA MSc ইকনমিক ছাবজেক্টত। অফিচাৰ ইন গ্ৰেড বি ডিআৰ DSIM ইয়াত বিচাৰিছে মাষ্টাৰ ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্ক। গোটেইকেইটা ছেমিষ্টাৰতে 55% মাৰ্ক থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ ইয়াত কেটেগৰী ৱাইজ দিয়া আছে। SC ST আৰু PWDৰ কাৰণে 100 টকা প্লাছ 18% GST। আৰু জেনেৰেল OBC আৰু EWSৰ কাৰণে 850 টকা প্লাছ 18% GST। আৰু ষ্টাফৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে ইয়াত। যিসকল ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰিব 30 তাৰিখৰ আগত। আৰু যদি সম্পূৰ্ণ ইনফৰমেশ্যন লাগে তেন্তে ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাত গৈ আপোনালোকে চাব পাৰিব। আজিৰ ইনফৰমেশ্যনখিনি ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।